নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু বৰ্তমান মই পেকিং কৰি আছোঁ এখন ধুনীয়া ঠাইলৈ যাম য'ত ৰাম মন্দিৰ নিৰ্মাণ কৰি আছে এয়া পেকিঙৰ কাৰণে এগালমান কাপোৰ উলিয়াই লৈছোঁ কিন্তু গোটেইখিনি নিনিও তাত যিহেতু আমাৰ ইয়াতকৈ ঠাণ্ডা গতিকে গৰম কাপোৰহে বেছিকৈ নিব লাগিব ময়ো ওলাই মেলি যাবলৈ হৈছোঁ আৰু মই অকলে নাযাওঁ আমি এটা টিম যাম আৰু টিমত কিমানজন থাকিব কোন থাকিব আৰু আমি কিয় যাম এয়া সকলোবোৰ দেখুৱাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এয়া বিভিন্ন ঠাইৰ পৰা আমি আহি লগ হৈছোঁহি কোনোবা লখিমপুৰ কোনোবা মাজুলী কোনোবা যোৰহাট কোনোবা শিৱসাগৰ কোনোবা ডিব্ৰুগড় আৰু এইফালে সূত্ৰধাৰে আমাৰ নাটমেলা আৰম্ভ কৰিছে আখৰাৰ মাজতে আকৌ এয়া ভাতৰ যোগাৰ চলিছে ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন যাবলৈ সাজু হ'লোঁ এয়া সকলোৰে ট্ৰলি বেগ আৰু আমি পালোঁহি বাণীপুৰ ৰেলৱে ষ্টেচন য'ৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব जय श्री राम जय श्री राम এইটোত কি আহে কি খাজানা ওলাইছে মই এইটো খাম ট্ৰেইনত উঠি বহিছিলোঁহে আমাৰ খোৱাৰ আৰম্ভ হৈ গ'ল আৰু এয়া চাওকচোন তামোলৰ কাৰণে কেনেকৈ আমি হাত পাতিছোঁ সকলোৱে বা গোটেই দোকানটো উলিয়াইছে দতুৱা যদি দতুৱা আমাৰে জাহ্নবী বা কিয় তুমি পেটুৱা বিহাৰৰ কোনোবা এটা ষ্টেচনত আমাৰ এয়া যুদ্ধ পৰিৱেশন চলি আছে নি বাই বাই গুড নাইট হাঁহি ধেমালি ফূৰ্তিৰে আমি দুৰাতি পাৰ কৰি পালোহি লক্ষ্ণৌ আমি আচলতে অযোধ্যালৈ আহিছোঁ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অযোধ্যা চৰকাৰে যি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে 14 জানুৱাৰীৰ পৰা সেই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিব আহিছোঁ আৰু আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শেষৰখন অংকীয়া নাট ৰাম বিজয় সেই ৰাম বিজয় নাটখন পৰিৱেশন কৰিবলৈ আহিছোঁ আৰু তেওঁলোকে আমাক এই হোটেল মেট্ৰ' ভিউত থাকিবলৈ ব্যৱস্থা কৰি দিছে ইয়াৰ পৰাই তেওঁলোকে আমাক পিক আপ কৰি অযোধ্যালৈ লৈ যাব আৰু এইসকল আহিয়ে কামত লাগি গ'ল কি কৰি আছা নৰমুণ্ড বনাইছোঁ কাৰ নৰমুণ্ড তাৰকা মোৰ নিজৰ নৰমুণ্ড নিজে তাই বনাই লৈছে দেই মই মাৰিলোঁ এসোপা মানুহ গোটেই মোৰ বনাই আছোঁ এতিয়া এইবিলাক মানে অলপমান সৰুদা মহ মাৰি পাইছ মাখি মাৰি পাইছ নৰক মাৰিছে ই অলপমান বয়স হৈছিলেগে বয়সত মাৰি দিলে এইকেইটা মানে খুব ফুল গমূলীয়া হৈ আছিলে আপোনাৰ ধৰি লওক কিশোৰ অৱস্থাতে মাৰি দিলে নাপায় কিন্তু দেই ইমান অকণমানটো ডাঙৰ হ'ব দিব পাৰ টেকেলীয়া অৱস্থা পাইছিলেগে আৰু এইবিলাক হাঁহিটোতে গম পাই তাৰ ছোৱালী দেখি সি হাঁহি মাৰিছিলে অংকুৰ ইমান মৰমত ঘঁহিছে যে মই অলপ আদহীয়া এজন বনাই আছো মই হেন্দুৰ দিছো হ'ব আৰু
ই মানে ইয়াৰ এই আমাৰ মানুহবিলাক থাকে যে যেনেকৈ এটা চকু সৰু কেঁৰা বুলি কওঁ তেনেকুৱা নিচিনা কেয়া বান্দা মাৰি দিলোঁ মই কেঁৰা মানুহ এটা মাৰি দিলে মানে তাৰকাৰ একো বাছ বিচাৰ নাই ন সৰু ডাঙৰ বুঢ়া মেথা যিমান আছে তুমিও বাচি নাযাবা দেই মই দূৰত থকা এই ভাল ভণ্টিজনীক আকৌ খালি এইফালে বেয়া দুটা শুই আছে লাগিছে এফালেও উঠোৱা এই ভণ্টিজনীলে বেয়া লাগিছে খালি বাকী মৰোতে কোনে হাঁহি মৰে বাৰু হাঁহি হাঁহি মৰি গ'ল আৰু এইফালে এজন কুম্ভকৰ্ণ বিখ্যাত ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ শুবলৈহে আহিছে ইয়াত এইফালে ইমান কাম কৰি আছে চাৰিজনে আৰু এইফালে আমাৰ কেমেৰামেন ধৰিছিলে আমাৰ ৰাৱণৰ ভনীয়েক হেৰি সুপৰ্ণখা নাই অতি সোনকালে কাট খাব আৰু ঠিক আছে আৰু আমি সকলোৱে ৰেষ্ট এণ্ড ফ্ৰেছ হৈ ওলালোঁ BR আম্বেদকাৰ পাৰ্কলৈ ওচৰতে যিহেতু আছে গতিকে ৰুমত এনেই সোমাই থকাতকৈ ভাবিলোঁ কিবা এডোখৰ ঠাই ফুৰি আহোঁগৈ গতিকে এইফালে অটো ঠিক কৰি আছে সাধাৰণতে পাৰ্ক বুলি ক'লে আমাৰ মনলৈ যি ধাৰণা বা ছবি আহে তেনেকুৱা একেবাৰে নহয় ইয়াত সম্পূৰ্ণ বেলেগ ধৰণৰ পাৰ্ক এইখন আমি যেতিয়া ভিতৰলৈ সোমাই গৈছিলোঁ তেতিয়া আমাৰ এনেকুৱা লাগিছিল আমি যেন এটা হিষ্টৰিকেল প্লেচতহে সোমাই গৈছোঁ পাৰ্ক নিচিনা অলপো অনুভৱ হোৱা নাছিলে আৰু সেইদিনা ৰামায়ণ চিৰিয়েলখনত ৰাম লক্ষ্মণ আৰু সীতা চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতা আৰু অভিনেত্ৰীসকল আহিছে তাত তেওঁলোকৰ বাবে অনুষ্ঠান আয়োজন কৰিছিল ওলাই আহিব পাৰিম নে আকৌ আম্বেদকাৰ পাৰ্ক আৰু এতিয়া উভতি গৈ আছোঁ ওপৰলৈ উঠি যাওঁতে বহুত বেছি ভাগৰ লাগিলে আৰু এতিয়া নামিবলৈ কিন্তু একেবাৰে সহজ পিছলি আহিলেই হ'ল পাৰ্কৰ পৰা বাহিৰে আমি ওলাই গ'লোঁ মাৰ্কেটলৈ বুলি আমিনবাদ মাৰ্কেট গুৱাহাটীৰ ফেঞ্চি বজাৰৰ নিচিনা প্ৰায় একেই অধিক মাছত বগলীকণা হৈ গৈছে লাষ্টত চাব এযোৰ সেইটো লোৱা নহ'ব সঁচাকৈ বস্তুবিলাক যেতিয়া বেছিকৈ ওলাই থাকে তেতিয়া আমি অধিক মাছত বগলীকণাই হৈ যাওঁ তথাপিও যেন তেনে এযোৰ চিলেক্ট কৰিলোঁ তাৰপিছত আমি ৰুমলৈ গ'লোঁ নেক্সট ভিডিঅ'টোত অযোধ্যাত গৈ আমি কি কৰিলোঁ আপোনালোকক দেখুৱাম আজিলৈ ভিডিঅ'টো ইমানেই বাই